নমস্কাৰ সকলোকে আছামিজ এ টু জেড ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। অসম পুলিচ SLPRB অফিচিয়েল ছাইটত এটা নতুন নটিচ প্ৰকাশ পাইছে, সেইটোকে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে শেষলৈ চাই থাকিব। এইটোৱে হৈছে অসম পুলিচৰ অফিচিয়েল ছাইট, যিটো SLPRB বুলি কোৱা হয় চমুকৈ, ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আছাম গুৱাহাটী। ইয়ালৈ অহাৰ পিছত আপোনালোকে তললৈ আহিব। তললৈ অহাৰ পিছত এইটো দেখিছে ৰিক্ৰুইটমেণ্ট নটিচ, যিটো আপোনাৰ 24 তাৰিখ 3 মাহ 2022 চনত মুকলি কৰিব লাগিছিলে, কিন্তু কিছুমান ক্ষেত্ৰত হয়তো কৰিব নোৱাৰিলে। সেইবাবে এইটো আপোনাৰ 25 তাৰিখ 3 মাহ 2022 চনত মুকলি কৰা হৈছিলে। এইটো আপোনালোকৰ দেখুৱাই দিছোঁ ডাউনলোড কৰি পিনে। ডাউনলোড হৈছে। দেখিবলৈ পাইছে আপোনালোকে, অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আছাম ৰিহাবাৰী গুৱাহাটী। ৰিফাৰেঞ্চ ৰিক্ৰুইটমেণ্ট অফ 2450 পোষ্ট অফ কনষ্টেবল AB ফৰ নিউলি ক্ৰিয়েট আছাম কামাণ্ডো বেটেলিয়ানছ টু এডভাৰটাইজমেণ্ট ডেট 7/12/2021। যিটো 7 তাৰিখ 12 মাহ 2021 চনত অসম পুলিচৰ কামাণ্ডো বেটেলিয়ানৰ পথ মুকলি কৰা হৈছিলে 2450টা পোষ্টৰ। তাৰে যিটো ফিজিকেল প্ৰক্ৰিয়া আৰম্ভ হ'ব, তাৰে যিটো ৰানিং প্ৰক্ৰিয়া হ'ব, ৰানিং প্ৰক্ৰিয়াৰ ইয়াত টোটেল 4.8 কিলোমিটাৰ ল'ৰাসকলে মাৰিব লাগিব। গতিকে তাৰে ইয়াত যিবিলাক টাইম লাগিব, টাইমৰ এইবিলাক দেখুওৱা হৈছে, কিমান সময়ত মাৰিলে মানে কিমান মাৰ্কছ পোৱা যাব, তাৰে ইয়াত দেখুওৱা হৈছে। প্ৰথমটো হৈছে আপোনাৰ 960 ছেকেণ্ডত মাৰিলে মানে আপুনি 20 মাৰ্কছ পাবলৈ সক্ষম হ'ব। আৰু ছেকেণ্ডটো হৈছে আপোনাৰ 989 ছেকেণ্ডৰ পৰা 990 ছেকেণ্ডৰ ভিতৰত মাৰিলে আপুনি 17.6 মাৰ্কছ পাব। থাৰ্ডটো হৈছে আপোনাৰ 1029 ছেকেণ্ডৰ পৰা 1030 ছেকেণ্ডৰ ভিতৰত মাৰিলে 15.2 মাৰ্কছ পাব। তাৰপিছত ঠিক তেনেকেই আপোনাৰ গোটেইখিনি ইয়াত দিয়া হৈছে। আপোনালোকে অফিচিয়েল ছাইটত গৈ পিনে আপোনালোকে চাব পাৰিব। তলত আপোনাৰ ইয়াত ফিমেল দিয়া হৈছে। ফিমেলৰ টোটেল আপোনাৰ 2.8 কিলোমিটাৰ ৰেচ হ'ব। তাতে আপুনি যদি 910 ছেকেণ্ডত মাৰিব পাৰে, তেতিয়া আপোনালোকে 20 মাৰ্কছ পাবলৈ সক্ষম হ'ব। তাৰপিছত 939 ছেকেণ্ডৰ পৰা 940 ছেকেণ্ডৰ ভিতৰত মাৰিলে মানে আপোনালোকে 17 মাৰ্কছ পাবলৈ সক্ষম হ'ব। আৰু এইটো আপোনালোকে দেখিছে 969 ছেকেণ্ডৰ পৰা 970 ছেকেণ্ডৰ ভিতৰত মাৰিলে আপোনালোকে 14.6 মাৰ্কছ পাবলৈ সক্ষম হ'ব। ঠিক তেনেকৈ এইবিলাক গোটেইবিলাক ইয়াত দিয়া হৈছে। লং জাম্পৰ পৰা আদি কৰি মেল এণ্ড ফিমেল চব দিয়া হৈছে। আপোনালোকে অফিচিয়েল ছাইটত গৈ পিনে আপোনালোকে ভালদৰে চাব। তো মোৰ ভিডিঅ'টো ইমানটোতে সমাপ্ত কৰিছোঁ। যদি ভাল পালে ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ।